গাড়ী চলাব চাওঁ আজিলৈকে চাবুলি এটাকো মাৰি পোৱা নাই। টকা কিমান দিবহে? টকা আমি কিন্তু ৫,০০০তকৈ ১ টকাও বেছি দিব নোৱাৰোঁ। টকা নিদিলেও চলিব, কেৱল এইখন ঘৰত থাকিবলৈ দিলেই হ'ব। কি আছে এনে এখন ভৰা ঘৰ দেখিলে ভাল লাগে দিয়কচোন। জীৱনততো নিজে এখন নিজা বুলি ঘৰ তোমাৰ কাপোৰ নহয় জানো চাদৰ কাৰণহে নহয় বৰষুণ পৰিছে নেকি? হাত ভৰি তুলি বেলেগৰ ওপৰত অৰ্ডাৰ দিবলৈ নিজে অন্তত চাহ একাপ বনাই আনি যদি অতিথিক যদি অপ্ৰায়ণ কৰে তেতিয়াহে জানি আপুনি এইখন ঘৰৰ কেনে বেলেগ কথা কৈছা কিন্তু দেই আৰু তাইতো এইখন ঘৰৰ বোৱাৰী হৈ আহিছে কাৰণটো আপুনি অন্তত ভাবিব নালাগে। আৰু সময় আহিলে তাইৰ ওপৰত জীৱন পিছৰ সৈতে থিয় হ'ব আৰু আপোনালোক ঘৰটো বনাই এইখন ঘৰৰ পৰা পত্ৰলৈ দিব। অন্যায় শোষণ কৰি থিয় হৈ থকা অভ্যাস নাই কাৰণেহে ছাৰ কথাষাৰি বেয়া নাপাব ছাৰ। তাড়াতাড়ি যদি আপুনি মোক চাবি পাত দিয়ে অন্তত মই গাড়ীখনকে চাফা কৰিব পাৰিম ছাৰ। তুমি চাবি লোৱা গাড়ীখন চাফ চিকুণ কৰি গাড়ীখন হয় ছাৰ মই গৈ আছোঁ।